ফ্ৰেণ্ডছ মোৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ প্ৰথমে নকওঁ প্ৰথমে দেখাই লওঁ চাই লওক আমি আছোঁ বৰ্তমান ধেমাজিৰ ইয়াৰ জীয়াঢল দেখিবলৈ পাইছে এটা পিকনিক প্লেচ বহুত ধুনীয়া আমি ইয়াত শ্ব' কৰিব আহিছোঁ গতিকে আপোনালোকক সকলোখিনি দেখাম চাই থাকিব এইবিলাক চব আমাৰ ইয়াতে শ্ব' হ'ব অলপ পাছতে কিমান মানুহ চাওক আমাৰ শ্ব' বৰ্তমান ষ্টাৰ্ট হ'ব এইফালে এটা কৈ দিয়ক কেনেকুৱা লাগিছে বিৰাট ধুনীয়া খুব ভাল বহুত বঢ়িয়া এইফালে মোন আহিছে মোনে কিবা এটা ক'ব কেনেকুৱা নমস্কাৰ সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা খুব এটা ধুনীয়া জেগাত অনুষ্ঠান কৰিবলৈ আহিছোঁ গোটেই পাহাৰৰ মাজত নদীৰ ওচৰত গতিকে অনুষ্ঠানটো ভালে কুশলে যাওক সেয়া কামনা কৰিছোঁ দেই বঢ়িয়া আমাৰ আৰু এজন আহিছে এইফালে বিটুদা সকলোৱে চিনি পায় আমাৰ খুব এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী এইফালে চাওক বিটুদা কিবা এটা ক'ব হেল্ল' সকলোলৈ নতুন বছৰ শুভেচ্ছা জনালোঁ ব্লগটোৰ যোগেদি আৰু আপোনাৰ অনুভৱ কেনেকুৱা খুব ভাল লাগিছে ইয়াত বহুত বঢ়িয়া অনুষ্ঠান কৰিম এতিয়া অ'কে অ'কে আমাৰ এইফালে কৃষ্ণদা কিবা এটা ক'ব আমাক আমাক আমন্ত্ৰণ জনাইছে কৃষ্ণদা কিবা এটা কৈ দিয়ক কিবা এটা কওক কেনেকুৱা ভাল ভাল আৰু বিক্ৰম দা আৰু সকলো টিম লগ পাই আজি 2 বছৰ পিছত লগ পাইছোঁ বহুত ভাল লাগিছে আৰু আমাৰ ধেমাজি জীয়াঢল প্লেচত আহি আমি আজি অলপ নতুন বছৰ অলপ উদযাপন কৰিম সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ অ'কে অ'কে বঢ়িয়া আপোনালোকক আমি প্ৰথমে শ্ব'টো ষ্টাৰ্ট কৰিলোঁ অলপ পাছত চব দেখাই আছোঁ এইফালে সকলোবিলাক দেখাম চাই থাকিব চাৰিওফালে কেৱল পিকনিক 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 সিহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ বলক আপোনালোকে চাই থাকক এইফালে আমাৰ বৌ বুলি ক'ব বৌ ফুৰি যিখন আৰু আপোনাৰ ক'ৰ পৰা আহিছে কেনেকুৱা লাগিলে আহি পেলাই ভাল লাগিছে কিবা এটা কৈ দিয়ক হেপী নিউ ইয়েৰ কৈ দিয়ক সকলোকে হেপী নিউ ইয়েৰ জীয়াঢল মুখত বহুত ভাল লাগিলে জীয়াঢল মুখ আপোনালোকে সকলোৱে আহিব বহুত মানুহ আহিছে চাওক এইবিলাক মই নিলখোৱা হয় মই ধেমাজি পানী হৈ আহিছোঁ আমি দুজনমান দাদাক লগ পাইছোঁ নতুন বছৰ শুভেচ্ছা আছিলোঁ আৰু ইয়াতে খুব জীয়াঢল আহি খুব ভাল লাগিছে এইফালে আমাৰ পাৰ্টি গ্ৰুপ একদম পূৰা ছিংগাৰ মাতি মানে ফূৰ্তি ফাৰ্তা কৰিছে চবেই একেলগে ৰাইজে পূৰা চৰি কিনি একেলগে চলি আছোঁ পূৰা ফূৰ্তি একদম বিৰাট ফূৰ্তি মানে সকলোৱে নাচি আছে আপুনি চাব পাৰে পূৰা নাচি আছে আৰু বঢ়িয়া একদম মানে কি ক'ম আৰু ক'ৰ পৰা আহিছে আমি ধেমাজি পাটৰ পৰা আহিছোঁ মই প্ৰকৃত মোৰ ঘৰ ডিব্ৰুগড় আমি আমাৰ ধেমাজি মানে নলবাৰী সন্ধাৰ পৰা আহিছোঁ কমিটি সন্ধাৰ পৰা আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় কোনটো আমি শ্ব' কৰিব আহিছিলোঁ বজাই আছোঁ হয় জানেকি এইটো আমাৰ গ্ৰুপে মানে অ'কে থেংক ইউ বন্ধুসকল যিহেতু আমি ইয়াত শ্ব' কৰিব আহিছোঁ গতিকে তো গোটেইখিনি শ্ব' দেখুৱাটো সম্ভৱ নহয় যিমানখিনি পাৰোঁ দেখাইছোঁ আপোনালোকে অলপ দেখাই দিছোঁ আপোনালোকে চাই থাকিব আৰু শেষলৈকে চাই থাকক বাকীবিলাকো দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল আমি যিহেতু শ্ব' কৰি আছোঁ বজাই আছোঁ গতিকে দেখাবলৈ অলপ অসুবিধা হৈছে গতিকে মোৰ লগত তেনেকৈ নাই বাৰু মই বেলেগে কৰিছিলে ভিডিঅ' তো তাৰে অলপ দেখাইছোঁ আৰু আপোনালোকে চাওক আৰু আগন্তুক দিনবিলাক যিহেতু নতুন বছৰ সকলোৱে শুভ হওক তাৰে কামনা কৰিছোঁ আৰু আগলৈ চাই থাকিব যিমানখিনি পাৰোঁ আৰু বেলেগ বেলেগ মানুহ আহিছে চবৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ভণ্টিবিলাকক লগ পাইছোঁ কেনেকুৱা লাগিল তোমালোকৰ কিমান ভাল লাগিলে অ'কে বঢ়িয়া তোমালোক ক'ৰ পৰা আহিছা অ'কে ঠিক আছে যোৱা বাই বাই থেংক ইউ
আচ্ছা ভাল লাগিলেনে অঁ ভালেই লাগিলে থেংক ইউ অ'কে ঠিক আছে বাৰু দিয়ক তোমাৰ ঘৰ ক'তনো মই ডিব্ৰুগড় হয় কিবা এটা কৈ দিয়ক ভালেই লাগিলে কিমান ভাল বহুত লকডাউনৰ এইবাৰ খাওঁ মই ডিব্ৰুগড় ডিকমৰ হয় মানে মই এইফালে দাদাজনী খেলা ক'ব ধেমাজি কিবা এটা ঠাইটোৰ নাম ঠাইটোৰ বিষয়ে কিবা এটা আমাৰ এইটো আমাৰ ধেমাজিৰ পৰা গোটেইখিনি মহিলা কমিটি আহিছে হয় ভালে লাগিছে ঠিক আছে নতুন বছৰ হেপী নিউ সকলোকে কৈ দিয়ক হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ অ'কে ঠিক আছে থেংক ইউ দাদা দাদাহঁতক লগ পাইছোঁ পুৰা ফূৰ্তি কৰি আছে চাওক কেনেকুৱা লাগিছে কিবা এটা কৈ দিয়ক কেনেকুৱা বহুত বঢ়িয়া লাগিছে বহুত বঢ়িয়া বঢ়িয়া কিবা এটা গাই দিয়ক বেছিকৈ কিবা এটা গাই দিয়ক আৰু বাইদাম ফূৰ্তি আপোনালোকে সকলোৱে আহিব ইয়ালৈ ঠিক আছে এইফালে মোক চাইমদ খাবলৈ চাইমদ খাব দিছে চাওক আপোনালোকে আগতে খাই পোৱা নাই জাষ্ট টেষ্ট কৰোঁ অলপ খাই চাওঁ বঢ়িয়া আমাৰ সাজটোৰ নিচিনা একেই হয় বঢ়িয়া আমাৰ মিচিঙৰ সাংস্কৃতি এইটো মানে চাইমদ খোৱাটো আমাৰ মিচিঙৰ কালচাৰ এইটো মেইন মানে হ'ব আৰু নালাগে নাই মই টেষ্ট কৰিলোঁ বঢ়িয়া একদম ঠিক আছে থেংক ইউ এইবিলাক চাওক গাহৰি নে কি হয় এইটো গাহৰি কিবা আৰু কিবা বঢ়িয়া ইয়াতে ৰাখকচোন গাহৰি মাংস আৰু কিবা গাহৰি দিছে মজা মাটিমাহ গাহৰি আৰু মাটিমাহ মাটিমাহ ধুনীয়া বনাইছে লাগিব কেনেকুৱা লাগিছে আপোনাৰ কিবা এটা কৈ দিয়ক ভাল লাগিছে ন বঢ়িয়া আপোনাৰ ঘৰৰ পৰা আহিছে মিংমাং বৰতি বঢ়িয়া মোক যিহেতু দিছে অকণমান টেষ্টটো কৰি চাব লাগিব নহ'লে সিহঁতে বেয়া পাব গতিকে টেষ্টটো অলপ কৰি দিওঁ আৰু এইফালে আমাৰ দাদাজনে কিবা এটা ক'ব কেনেকুৱা অনুভৱ ধুনীয়া লাগিছে আমাৰ এতিয়া জীয়াদৌল মুখত এইবাৰ প্ৰথম বুলি ভাবিছোঁ এনেকৈ ছিংগাৰ মাতি পিনে আমাৰ সমূহ ধেমাজি বিভাগী ব্যৱসায় সন্থাই মাতি অনা হৈছে দাদাহঁতক বহুত ধুনীয়া হৈছে প্ৰগ্ৰেমটো বঢ়িয়া বহুত ধুনীয়া হৈছে দেই থেংক ইউ আমি আৰু এজন দাদা লগ পাইছোঁ ইয়ালৈ পিকনিক আহিছে কিবা এটা কৈ দিয়ক নিশ্চয় ধেমাজিত আহিছে ধেমাজি ভাল লাগিছে ভাইটিজন লগ পাইছোঁ নিশ্চয় সুবিধা থাকিলে নতুন বছৰ হেপী নিউ ইয়েৰ থেংক ইউ চেম টু ইউ অ'কে কি আপোনাৰ এইখন ক'ৰ পৰা আহিছে এইখন মই তোমাৰ ইটানগৰ পৰা অনা হৈছে ইটানগৰ পৰা হয় এখন 590 বঢ়িয়া 590 লৈছে বেছি নহয় মাত্ৰ 600 টকা হয় বঢ়িয়া কেনেকৈ মজা নে ইয়াত বৰ্তমান বিন্দাছ হৈ আছে বিন্দাছ শুবলৈ বাকী পুৰা নাই ফূৰ্তি আপোনালোকে আহিব ফূৰ্তি নিশ্চয় আৰু বেক চাইডে কেমেৰা কৰি দিয়ে তুমি নিজে দেখিবা তুমি মই দেখিম কিমান পাব্লিক আছে কিমান সেই ষ্টাফ আহি আছে তুমি তোমালোকে নিজে ডিপেণ্ড কৰিবা তোমালোকে বেক কৰি দিয়া তুমি ঠিক আছে অ'কে এইফালে দাদা এইফালে বিভিন্ন জনগোষ্ঠীৰ ধেমাজি হয় যিহেতু ইয়াত মিচিং সকলো জনগোষ্ঠী ইয়াত আছে কছাৰী মিচিং দেউৰী ৰাভা সকলো জনগোষ্ঠীয়ে গতিকে বিভিন্ন ধৰণৰ মানুহ ইয়াত লগ পাইছোঁ ভাল লাগিছে আপোনালোকে আহিব এইফালে মিচিং হয় চাগে নেকি মিচিং জনগোষ্ঠীৰ লোক সিহঁতে ফূৰ্তি কৰিছে কিবা এটা সুধিম চাই থাকক এইফালে আমি দাদাহঁতক লগ পাইছোঁ এইফালে মাংস পুৰি আছে চাওক দাদা কেনেকুৱা লাগিছে বঢ়িয়া ন বঢ়িয়া দাদা কিবা এটা কৈ দিয়ক ভাল লাগিছে অনুভৱ কেনেকুৱা পিকনিক প্লেচ এইবাৰ প্ৰথম আহিছোঁ ইয়াত ভাল লাগিছে সকলোৱে হেপী নিউ ইয়েৰ বঢ়িয়া থেংক ইউ আমি বৰ্তমান অনুষ্ঠান সামৰিলোঁ আৰু এতিয়া খানা দিছে খাবলৈ খাই মেলি যাব লাগিব আৰু কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিলে জীয়াদৌলত আমি অনুষ্ঠান কৰিলোঁ বিৰাট ধুনীয়া হৈছে এতিয়া খানা খাই আছোঁ বঢ়িয়া এইফালে কিবা এটা কৈ দিয়া মানুহ আমাৰ গোটেই মিউজিচিয়ান খাই মেলি ৰেডি আৰু এতিয়া যাব লাগিব এইফালে আমাৰ বিৰাজ দাই কিবা এটা ক'ব এইফালে আমাৰ এজন বিৰাজ দা আমাৰ মেইন মানুহ হেৰি বুলি কওঁ হেপী নিউ ইয়েৰ বুলি ক'লোঁ পাৰ্টি খাই আছোঁ এইবিলাকে আৰু এনজয়টো কেনেকুৱা লাগিলে যে মজা মজা ন মজা এনজয় এতিয়া আমি চবেই খানা দিছে খাই মেলি যাম আৰু তাকে ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আৰু আগলৈ চাই থাকিব থেংক ইউ